মোক মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে সুধিছিল, তই যে ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই থাক, বেলেগক মটিভেশ্যনেল স্পীচবোৰ দি থাক, তোৰ মন বেয়া নালাগে নেকি? মোক সুধিছিলে। তেতিয়া মই কৈছিলোঁ যে মোৰ নিচিনাকৈ কিজানি মন কাৰোৱে বেয়া নালাগে। মোৰ ইমানেই মন বেয়া লাগে, মই ইমানেই মানে ডিপ্ৰেশ্যনত ভুগি থাকোঁ, আচৰিত। মই তেতিয়া কৈছিলোঁ যে মই কি কৰোঁ তহঁতে শুনিবি নেকি? তেতিয়া কৈছিলে যে কচোন তই কি কৰ। তেতিয়া মই সিহঁতক কৈছিলোঁ যে মোৰ একো কাৰণ নাই। মই এনে বহি আছোঁ, তেতিয়াও মোৰ মনটো বেয়া লাগে। মই ফোনটো চাই আছোঁ, তেতিয়াও মোৰ মনটো বেয়া লাগে। কিমান কি চিন্তা মোৰ মূৰত আহি থাকে, যিবিলাক নাভাবিলেও হয়। মই এনেই অদৰকাৰী চিন্তাবোৰ মই মূৰত সোমাই সেইবোৰে ভাবি থাকোঁ। টিভিটো চালেও মোৰ মন বেয়া লাগে। কেতিয়াবা স্কুল যাওঁ, তাতো মোৰ হঠাতে মোৰ মনটো বেয়া লাগি যাব, একো কাৰণ নাই, এনেই। তেতিয়া মই কি কৰোঁ, মই নিজকে অকণমান চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। কাৰণ যিহেতু মোৰ একো কাৰণেই নাই, বিনা কাৰণত মোৰ মনটো বেয়া লাগে, ডিপ্ৰেশ্যনত ভুগোঁ কিছুমান অদৰকাৰী চিন্তাবোৰ কৰি কৰি, তেতিয়া মই নিজকে অকণমান চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। হয়তো মই ধুনীয়াকৈ অকণমান সাজি কাচি থাকিম ঘৰতে, আৰু বেলেগত গ'লে মই এনেই চিম্পুলকৈ যাওঁ, মানে ঘৰতে এইবিলাক কৰি থাকোঁ। লিপষ্টিক লগাম, চকুত আইলাইনাৰ লগাম, চুলিখিনি অকণমান ষ্ট্ৰেট কৰিম। মোৰ এনে চুলিবোৰ কাৰ্লি, ষ্ট্ৰেট কৰোঁ। নহ'লে চুলিবোৰ মানে কাটি নিউ হেয়াৰ কাট এটা দি দিওঁ। এইবিলাক কাম কৰোঁ। তেতিয়া মানে মই নিজকে দেখিবলৈ অলপ বেলেগ বেলেগ লাগে নহয়। তেতিয়া মোৰ এনেই মনটো ভাল লাগি থাকে। আজি চুলিখিনি কাটিলেও নহয়, এটা বেলেগ হেয়াৰ কাট দিম। আজি চুলিখিনি ষ্ট্ৰেট কৰিলোঁ, এনেকৈ মানে থাকিম আৰু। নহ'লে মই ভিডিঅ' বনাওঁ ইউটিউবত, এনেকুৱা কামবিলাক কৰোঁ মোৰ মন বেয়া লাগিলে। নহ'লে মই গান লগাই খুব নাচোঁ। নহ'লে মই ফুল ভলিউম দি গান শুনো। এনেকুৱাবিলাক কাম কৰোঁ মোৰ মন বেয়া লাগিলে। নহ'লে হাজবেণ্ড আহিলে কওঁ, ব'লাচোন মোৰ আজি মনটো বেয়া লাগি আছে, মোক ক'ৰবাত ফুৰাব লৈ যোৱা। তেওঁ লৈ যায়। এনেকৈ মোৰ ফুৰি অহাৰ পিছত বা মই নিজকে অকণমান সজাই পৰাই ল'লে, বা নতুন কিবা কাপোৰ আনিলোঁ, সেইটোকে পিন্ধি আইনাখনত চাই থাকি মোক কেনেকুৱা লাগিছে, এনেকুৱাবিলাক কাম কৰোঁ। তেতিয়া মোৰ মনটো ভাল লাগে। বিশেষকৈ মোৰ ফুৰিব গ'লে মোৰ মনটো ভাল লাগি যায় আৰু। মোৰ কিবা মনটো বেয়া লাগিলে মই হাজবেণ্ডক কমেই, ব'লাচোন আজি মোৰ মনটো বহুত বেয়া লাগি আছে, ফুৰাবলৈ লৈ যোৱা। মোৰ একো কাৰণ নাথাকে, এনেই কেতিয়াবা মোৰ মনটো বেয়া হয়, আপোনালোকৰো হয় চাগে। আৰু এনেকুৱা নহয় যে সদায় মোৰ এনেই মনটো বেয়া হয়। কেতিয়াবা কিছুমান মানুহৰ কথায়ো মোৰ মনটো বেয়া লগায়, নলগোৱা নহয়। তেওঁলোককো কৈছোঁ, এনেকুৱা নকৰিব, বহুত কষ্ট পাওঁ।